লাষ্ট কেইবামাহত আমি বহুত ষ্ট্ৰং মানে ইণ্টেলিজেঞ্চ লগাইছোঁ আৰু আমাৰ ছাকচেছো বহুত হৈছে, কিন্তু তাৰ ভিতৰত এইটো এটা অন্যতম ছাকচেছ আমাৰ বন বিভাগৰ। আৰু তাৰপিছত এইটোত আমাৰ ধৰক আই উইল অলছ' থেংক যে ধৰক আমাৰ বন বিভাগতো ডাইৰেক্টৰ আছে, গোটেই আমাৰ কৰ্তৃপক্ষ আছে, তাৰ লগতো মই পুলিচ বিভাগকো মই ধন্যবাদ দিম। এতিয়া এইটোত যিটো দেখা গৈছে আৰু আমি এইটো তদন্ত কৰি আছোঁ। মই গোটেই কথাখিনি ইয়াতে ক'ব খোজা নাই, কাৰণ আমাৰ ঠিক পাৰ্কৰ কাষতেই আৰ্মছ ছাপ্লাই কৰা মানুহ আছে, তেওঁলোকৰ ধৰক আৰু হয়তো এনেকুৱা হ'ব পাৰে এই আৰ্মছ দি পেলাই বহুতো পচিঙো হৈছে, সেইখিনি আমি কিন্তু উলিয়াই আছোঁ বৰ্তমানত। আৰু ধৰক তেওঁলোকে পচিঙৰ অলৰেডি প্লান কৰিছিলে, প্লান কৰাত এইটো ধৰা পৰিছে। আপোনালোকে দেখিছে যে যোৱা 3-4 মাহত আমি বহুত মানুহ এৰেষ্ট কৰিছোঁ, বিভিন্ন জাগাৰ পৰা এৰেষ্ট কৰিছোঁ। আৰু ধৰক এইটো মানে ৱাইল্ড লাইফ ক্ৰাইমৰ মই এটা সুদ দেখা পাইছোঁ যে এনেকুৱা নহয় যে এজন মানুহে কিবা বোলে পেংগলিন স্কেলতে বিজনেছ কৰি আছে। তেওঁৰ কোনোবা এজন যিজন তেওঁৰ ওপৰত যিজন মানে ধৰক তেওঁৰ যিটো সতীৰ্থ, তেওঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত ৰাইনৰ পচিঙৰ লগত জড়িত হৈ আছে। সেই তেনেকৈ এটা মানে তদন্ত কৰি আমি গোটেইখিনি ইয়ালৈ উপনীত হৈছোঁ। আৰু মই আমাৰ পাৰ্ক ডাইৰেক্টৰক আৰু তেওঁৰ যিমান সহকৰ্মী আছে তেওঁলোকক বিশেষভাৱে মই ধন্যবাদ দিম যে মানে আজি 4-5 মাহৰ যিটো প্ৰচেষ্টা তাৰ এটা আমি ভাল ফল দেখিবলৈ পাইছোঁ। হয়, এইটো হৈছে আৰু সেইখিনি আমি কাৰণ ধৰক আৰ্মছৰ ক্ষেত্ৰত মই দেখিছোঁ যে তাত যিখিনি মডিফিকেশ্যন কৰা হৈছে সেইটো হয়তো তেওঁলোকে বাহিৰত কৰাই আনিছে। চ' সেইখিনি তদন্ত চলিব। আৰু ইয়াত আমি যিহেতু আৰ্মছ ইনভলভ হৈ আছে, আমি আমাৰ স্থানীয় পুলিচ বিভাগকো আমি দায়িত্বটো এইটো